হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। এইফালে আজি আমি ৰংঘৰত প্ৰগ্ৰেম কৰিব বুলি ওলাইছোঁ, সেইকাৰণে আপোনালোকলৈ এটা মিনি ব্লগে লৈ আহিলোঁ। আৰু এইফালে মই ওলালোঁ আৰু দাদা আৰু মই গাড়ীত বহি আছোঁ আৰু আমি এইফালে যাত্ৰা আৰম্ভ কৰিলোঁ। আহি পাই গ'লে আমি ৰংঘৰ। এইফালে আমাৰ ছোৱালীকেইজনীয়ে মেকআপ কৰি আছে, যিহেতু ঘৰত আলহী হ'ল মেকআপ কৰিবলৈ থাকি গ'ল, সেইকাৰণে মেকআপ কৰি আছে আৰু মই পাহৰিয়ে থাকোঁ ব্লগ বনাই আছোঁ বুলি। তাৰপৰা আমি গাড়ীৰ পৰা চব নামিয়ে আহিলোঁ। আজি বাছ লোৱা নহ'ল। তাৰপৰা এনে নামি অহাৰ পিছত আমাৰ আহি পাইছোঁহি। তাৰপৰা আমাৰ ল'ৰাসকলক গাবলৈ বুলি ক'লে আৰু আমাৰ ল'ৰাসকল গ'ল চাব পাৰে, সেইফালে গাই আছে আৰু আমাৰ বিহু শেষ হোৱাৰ পিছত গাই মেলি আইচক্ৰীম এটা খালোঁ, ফুচকাও খালোঁ। ফুচকা খোৱা ভিডিঅ' কৰিবলৈ নহ'ল, খাই মেলি আহিলোঁ। আকৌ এইফালে দৰ্পণদাই দিলেহি আমাক চিপছ এটা চাব পাৰে। আমাক দৰ্পণদাই চিপছ খুৱাইছে। এইফালে চিপছৰ পেকেটটো দে দেখাই দিওঁ। চিপছ আমাৰ ব্ৰাদাৰ আৰু ইয়াৰ নামটো নাজানো দেই, চিপছ খাইছে। হা অভিষেক দাদা আৰু এইফালে আমাৰ দাদা, এইফালে আমাৰ মোবাইল জানি। মই খাইছোঁ হাজমোলা, ফেভৰেট হয়। এতিয়া খাই লওঁ দেই গাইছ, তাৰপৰা চাই থাকিব। এইফালে আকৌ ৰংঘৰৰ পৰা আহি চব মোৰ নিজৰ মোবাইলে বিজি হৈ আছে আৰু দেই, চব মোবাইলত বিজি। এতিয়া বেলেগত প্ৰগ্ৰেম আছে যে এতিয়া আৰাম কৰি লৈছোঁ আৰু মইনো কি কৰি থাকিম আৰু সিহঁতক ভিডিঅ' কৰি ৰাখিলোঁ আৰু মই নিজকো ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপৰা আহিলোঁ। আজি মানুহৰ ঘৰতো আছিলে, সেই মানুহৰ ঘৰত বুলি প্ৰগ্ৰেম কৰিবলৈ আমি আহি পালোঁহি। বৰষুণ দিলে, ৰখি দিলোঁ। তাৰপৰা বৰষুণ শেষ হোৱাৰ পিছত গাই মেলি আকৌ আমি বিয়া ঘৰ পালোঁগৈ আৰু এইফালে চাবৰে বিয়া ঘৰ প্ৰগ্ৰেম কৰি মেলি আমি ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ আহিছোঁ, বাই। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।